বন্ধুসকল কেনেকুৱা খবৰ ভালনে আপোনালোকৰ মই ধন গগৈ মোৰ ধন গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আমি কালি লগত আমি দিহিঙৰ কিনাৰত গৈছিলোঁ ফুৰিবলৈ দলিখিনি সময়ত তো গধূলিখিনি সময়ত দিহিঙৰ পাৰত কেনেকুৱা লাগিলে পৰিৱেশটো অকণ ৰেকৰ্ডিং কৰিছিলোঁ মই তো আপোনালোকক দেখাম বুলি ভিডিঅ'টো আপলোড দিলোঁ তো কেনেকুৱা পালে কমেণ্ট কৰি তলত জনাব তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক 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 মোৰ বসন্তীখন লৈয়ে ওলাই যাওঁ আৰু পটাপট বলক
মঠাইত উঠিছোঁ এয়া মঠাইত উঠি আছোঁ তো পুৰা ঘামিছোঁ আৰু দেই হৈ গ'লি নি চাইকেল চালাই কোন হয় ইমান দ ভাগৰি গ'লি ন দৌৰি আহিছোঁ পুৰা বুঢ়ীডিঙৰ পাৰলৈ যাম আপোনালোকক দেখাম বাৰু তো ৰাস্তা একদম ডেঞ্জাৰ ইডাল দেখিছেনে খৰিৰ ওপৰে যাব লাগিব এতিয়া আমি ৰাস্তা ডেঞ্জাৰ ৰাস্তা এয়া পালোঁ বুঢ়ীডিঙৰ কিনাৰত এয়া কি মজা ভিউ ডিঙৰ ছাইডত এইবিলাক ঢালাই দি দিছে গৰা নখহিবৰ কাৰণে গৰা খহনীয়া নহ'বৰ কাৰণে ঢালাই ধুনীয়াকৈ দি দিছে তো ঢালাই দিয়াৰ কাৰণে ভালেই হ'ল বাৰু যোৱা বছৰ দিলে নেকি এইবছৰ গৰা খহনীয়া সিমান হোৱা নাই সেইকাৰণে ভাল হৈছে তো গৰম উঠিছে মুখখন ধুই লওঁ অলপমান ডিঙৰ পানী চাফা বুলি ক'ব পাৰি আৰু নদী কাষলৈ আহিলোঁ ঠাণ্ডা হাৱা বহুত গৰম দিনত তো ভাল লাগিলে তো আপোনালোককো অলপমান দেখাওঁ বুলি নদী কাষৰীয়া জেগা কেনেকুৱা তো কেনেকুৱা পালে ক'ব বস্তু দেখাম দেই বস্তু যদি এইটো দেখিছে নহয় ইটা চোপা দি বান্ধি থৈছে এইটো পাৱৰি বুলি কয় যেতিয়া ইয়াত ডাঙৰ মাছ সোমাব ইটা চোপাটো তললৈ গুচি যাব তো ডাঙৰ মাছ পৰিব এইটো পাতি থৈছে কালি ৰাতিপুৱা চাবহি সিহঁতই আহি এইটো পাৱৰি বুলি কয় নদী কাষৰীয়া জেগাত থাকি বহুত ভাল লাগে ইমান ডাঙৰ এটা মাছ মাৰিলে এইডোখৰত এতিয়া এইডোখৰতে মাছ এটা মাৰিলে এইবিলাক জেগাত বাম খেতি কৰে এতিয়া বাম খেতি কৰিব লাহেকৈ হাল বাইছে দেখিছে তো এতিয়া আমি যাম আৰু সময় হৈ গ'ল ভালেমানখিনি সময় হ'ল আমি ঘৰৰ পৰা ভালেমান দূৰত আহিলোঁ এতিয়া আধা ঘণ্টামান লাগিলে চাইকেল চলাবলৈ তো চাইকেল চলাই গধূলি সময়ত ভাল লাগে গতিকে মই চাইকেল চলাই ভাল পাওঁ কিন্তু চাইকেল লৈ আহিলোঁ এইফালে মোৰ লগৰটো তো কেনেকুৱা পালি কৈ দে আকৌ ডিঙৰ কিনাৰত আহি কেনেকুৱা পালি কৈ দে ডিঙৰ কিনাৰত আহি দুবাৰকৈ সুধিলোঁ তাক শুনি নাপালে হেডফোন লগাই গান শুনি আছে পুৰা বেটাই মই এটা দেখিলোঁ বহুত ডবল এটা যিডোখৰতে এতিয়া ঘৰলৈ যাওঁ আৰু আমি এতিয়া ৰাস্তা মঠাৰিৰ ওপৰত আমাৰ চাইকেলকেইখন আছে কেইখন তো দুয়োটাই চাইকেলত এতিয়া উঠিম আৰু পেডেল মাৰি গৈ থাকিম আৰু নে কি কয় ব'লক আৰু ঘৰলৈ যাওঁ এতিয়া
পাই গ'লোহি আমি বসন্তীৰ ওচৰ। এই মোৰ লগতে বসন্তী ল'লেই বোলে মোৰ বসন্তী ইয়াত আছে হিৰ' ৰয়েল। তো হিৰ' ৰয়েল লৈ যাম আৰু মাৰি 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 ভণ্টি চাইকেল চলাই যাম। গধূলিখিনি সময়ত চাইকেল চলাই বৰ মজা লাগে। তো চাইকেল চলাই আহি আছোঁ, খুব ভাল লাগিছে। চাইকেল চলাই চলাই ঘৰ গৈ আছোঁ এতিয়া আমি। ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভাল পালে লাইক এটা কৰি দিব। আজিৰে এৰিলোঁ, বাই।